Hey guys, welcome to Plusmark. আপুনি চাই আছে অসমীয়া মাধ্যমৰ বিজ্ঞান বিষয়ৰ এটি চেনেল Plusmark. আমি পঢ়ি আছিলোঁ অষ্টম শ্ৰেণীৰ দ্বিতীয়টি চেপ্টাৰ অনুজীৱ মিত্ৰ আৰু শত্ৰুৰ। আজি আমি পঢ়িম আগলৈ, গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ টপিক হৈছে পৰিৱেশ নিৰ্মলকৰণ। প্ৰজ্ঞান আৰু প্ৰহেলিকাই বিদ্যালয়ৰ মালিয়ে সাৰ প্ৰস্তুত কৰা চাই আছিল। প্ৰজ্ঞান আৰু প্ৰহেলিকা আমাৰ যিটো চৰিত্ৰ দুটা, য'ত মই কৈছিলোঁ যে প্ৰজ্ঞান হিচাপে তুমি যদি ল'ৰা হয় নিজৰ নামটো ল'ব পাৰা, আৰু যদি তুমি ছোৱালী হয় তেন্তে তুমি প্ৰহেলিকাৰ ঠাইত নিজৰ নামটো ল'ব পাৰা। গতিকে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ঘৰত তোমালোকৰ দেউতাই বা মাই বা গাঁৱৰ অঞ্চলত তোমালোকে সাৰ প্ৰস্তুত কৰা দেখিব পাৰা। তেনেকৈ প্ৰজ্ঞান আৰু প্ৰহেলিকাও নিজৰ স্কুলৰ মালী এজনে সাৰ প্ৰস্তুত কৰি থকা দেখিছিল। তেওঁলোকে বন্ধু বান্ধৱবোৰৰ লগ লাগি ওচৰ চুবুৰীয়াৰ ঘৰ বা বাগিচাৰ পৰা শাক পাচলি ফল মূলৰ বৰ্জিত অংশসমূহ সংগ্ৰহ কৰিলে। কাৰণ তেওঁলোকে জানিছিল যে এই যিবোৰ বৰ্জিত পদাৰ্থ নামতহে বৰ্জিত, কিন্তু ইহঁতক বহুত বস্তুত ব্যৱহাৰ কৰিব পাৰি, যেনেকৈ সাৰ প্ৰস্তুতকৰণত। আগলৈ তেওঁলোকে এইবোৰ জাবৰ পেলোৱা গাঁতত পেলাই থ'লে। কিছুদিনৰ পাছত এইবোৰ পচি সাৰলৈ ৰূপান্তৰ হ'ল। প্ৰজ্ঞান আৰু প্ৰহেলিকাই এয়া কেনেকৈ সম্ভৱ হ'ল জানিব বিচাৰিছিল। এতিয়া মালিগৰাকীয়ে জানিছিল যে সেই বৰ্জিত পদাৰ্থবোৰ যদি কিন্তু বৰ্জিত পদাৰ্থবোৰ মন কৰিবা যে তেওঁলোকে প্লাষ্টিক পলিথিন এইবোৰ ইউজ কৰা নাই। এনেকুৱা বৰ্জিত পদাৰ্থ যিবোৰ সহজে গলিব পাৰে, ডিগ্ৰেড হ'ব পাৰে, ইংলিছত ডিগ্ৰেড বুলি কয়, আৰু অসমীয়াত হ'ব যিবোৰ সহজে পচন ঘটিব পাৰে, পচিব পাৰে, অৰ্থাৎ শাক পাচলিৰ বৰ্জিত অংশ, ফল মূলৰ বৰ্জিত অংশ আৰু অইন কিছুমান তেনেকুৱা বস্তু যিবোৰ সহজে পচন ঘটিব পাৰে, মাটিৰ লগত মিহলি হ'ব পাৰে। সেই বস্তুসমূহ আমি যদি এনেই পেলাই নিদি, ডাষ্টবিনত পেলাই নিদি যদি মাটিত গাঁত এটা খান্দি পুতি থওঁ, তেতিয়া সি কি লৈ পৰিণত হ'ব? সাৰ বা পচন সাৰ। আৰু সেইবোৰ আমি দোকানৰ পৰা ৰাসায়নিক সাৰ কিনাতকৈ ঘৰতে পচন সাৰ যদি আমি বনাই লৈ জৈৱিক সাৰ প্ৰয়োগ কৰি যদি আমি শস্যখিনি যদি ভাল কৰোঁ, তেন্তে তাৰ পৰা হোৱা প্ৰডাক্ট, অৰ্থাৎ তাৰ পৰা হোৱা আমাৰ ফলখিনিও বেছি লাভদায়ক হ'ব আমাৰ বাবে। আমি প্ৰথম চেপ্টাৰটিত পঢ়িছিলোঁ শস্য উৎপাদন আৰু ব্যৱস্থাপনাত যে জৈৱিক সাৰত পচন সাৰৰ ভূমিকা কেনেকুৱা। গতিকে এইখিনি জনাৰ পিছত আমি নিশ্চয়কৈ ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰাটো লাভান্বিত হ'ব বুলি ভাবিব লাগে, হয়নে? যদি তোমালোকে মোৰ প্ৰথম চেপ্টাৰটিৰ ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, আগলৈ এতিয়া দিছে এটা ক্ৰিয়াকলাপ 2.5। দুটা পাত্ৰ লৈ পাত্ৰ দুটাৰ আধালৈ মাটি ভৰোৱা। পাত্ৰ দুটা A আৰু B বুলি চিহ্নিত কৰা। উদ্ভিদৰ সৰা, ডাল, পাত আদি অংশ পাত্ৰ Aত আৰু পলিথিনৰ মোনা, খালী গিলাচ, প্লাষ্টিকৰ পুতলাৰ ভঙা চিঙা টুকুৰা পাত্ৰ Bত থোৱা। পাত্ৰ দুটা একাষৰীয়াকৈ থোৱা আৰু 3-4 সপ্তাহৰ পাছত পৰ্যবেক্ষণ কৰা। এতিয়া মই তোমালোকক অলপ সময় আগতে ক'লোঁ যে যিখিনি বৰ্জিত পদাৰ্থ সেয়া সহজে গলিব পৰা, পচিব পৰা বস্তু হ'ব লাগিব, অৰ্থাৎ জৈৱিক পদাৰ্থ হ'ব লাগিব। প্লাষ্টিকৰ বা পলিথিনৰ বস্তু হ'ব নোৱাৰিব। এইষাৰ কথা মই কিয় কৈছিলোঁ আগলৈ আমি গম পাম। দুয়োটা পাত্ৰৰ বস্তুখিনিৰ কিবা পৰিৱৰ্তন দেখিছানে? যেতিয়া ইয়াত এটা ক্ৰিয়াকলাপত কৈছে যে পাত্ৰ A আৰু পাত্ৰ B ল'ব দিছে, ঠিক আছে। প্ৰথম পাত্ৰটোত কি থ'বা? যিবোৰ তোমালোকৰ হয়তো পাকঘৰৰ পৰা বৰ্জিত পদাৰ্থ যায়, যেনে শাক পাচলিৰ অংশবোৰ, তাৰপিছত ফল মূলৰ বৰ্জিত অংশ, এইবোৰ তোমালোকে পাত্ৰ Aত থ'লা। আৰু পাত্ৰ Bত কি থ'বা? প্লাষ্টিক, পলিথিনৰ মোনা এইবোৰ থ'বা। এতিয়া কি পৰিৱৰ্তন হৈছে তোমালোকক লক্ষ্য কৰিব দিছে। তোমালোকে দেখিবা যে পাত্ৰ Aত থোৱা উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যখিনি পচি সাৰলৈ ৰূপান্তৰ হৈছে। এয়া কিদৰে সম্ভৱ হ'ল? এতিয়া আগলৈ চাওঁ আহাচোন। উদ্ভিদজাত অৱশিষ্ট অংশখিনি অণুজীৱৰ দ্বাৰা সাৰলৈ ৰূপান্তৰিত হ'ল। এতিয়া আমি পাইছিলোঁ আগতে এটা পেৰেগ্ৰাফত, যোৱা দুটামান ক্লাছৰ পাইছিলোঁ যে পৰিৱেশ চাফা কৰিবলৈ ইহঁতক ব্যৱহাৰ কৰা হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত অণুজীৱসমূহক ব্যৱহাৰ কৰা হয়। এই কথাখিনি ইয়াৰ লগত লিংক আছে যে
উদ্ভিদজাত অৱশিষ্ট যিখিনি আমি শাক পাচলিৰ বৰ্জিত অংশ তাৰপিছত ফল মূলৰ বৰ্জিত অংশ পাত্ৰ এত থৈছিলোঁ, সেইখিনিত কি হৈছে, যিহেতু সিহঁত জীৱ, তাত নিশ্চয়কৈ অণুজীৱও আছে। গতিকে অণুজীৱইতো নিজৰ কামবোৰ কৰিবই। গতিকে অণুজীৱই কি কৰে, সেই উদ্ভিদজাত অৱশিষ্টখিনিৰ পচন ঘটায়। কিন্তু যিখিনি প্লাষ্টিক আছে, পাত্ৰ বিধ আছে, পলিথিনৰ মোনা, খালী গিলাচ, ভগা চিঙা টুকুৰাবোৰ একোলৈ ৰূপান্তৰিত নহয়। পলিথিন বা প্লাষ্টিক এনে এবিধ পদাৰ্থ যি হাজাৰ হাজাৰ বছৰ ধৰি তেনেকৈ থাকে, তাৰ কেতিয়াও পচন নঘটে। গতিকে সেইকাৰণে আমাৰ চৰকাৰে যে স্কিমবোৰ ওলাই যে পলিথিন বা প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে, কাৰণ এইবোৰ বস্তুৰ কেতিয়াও পচনে নঘটে। তোমালোকে মন কৰিবাচোন যে শাক পাচলি বা বাকী যিবোৰ জৈৱিক পদাৰ্থৰ অৱশিষ্ট, সেইবোৰ তোমালোকে পেলাই দিলেও পচি যাব, এটা সময়ত মাটিৰ লগত মিহলি হৈ যাব। কিন্তু প্লাষ্টিক কেনেকৈ মিহলি হ'ব? প্লাষ্টিকটো কেতিয়াও মিহলি নহয়। বা সিহঁতক ডিগ্ৰেড কৰা, পচোৱাৰ এটাই উপায়, জ্বলাই দিব লাগিব। কিন্তু জ্বলাই দিলে কি হ'ব? বায়ু প্ৰদূষণ। গতিকে যি প্ৰকাৰেই নহওক কিয় প্লাষ্টিক অৱৰোধ হোৱাটো বহুত জৰুৰী। সেইকাৰণে আজিকালি কি কৰিছে, পলিথিনৰ ঠাইত প্লাষ্টিকৰ মোনাৰ ঠাইত কাগজৰ মোনা ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। গতিকে এয়া এটা খুব ভাল পদক্ষেপ। তোমালোকেও কি কৰিবা, যিমান পাৰা প্লাষ্টিক এভইড কৰিবা আৰু কাগজ ইউজ কৰাটো ষ্টাৰ্ট কৰিবা। এতিয়া আগলৈ চাওঁ আহাচোন। এই পেৰাগ্ৰাফটোত মূলতে এইখিনিয়ে কৈছে। গতিকে আগলৈ চাওঁ আহা। তুমি হয়তো তোমাৰ চৌপাশে আধা পচি যোৱা গছৰ ডাল, পাত বা মৃত প্ৰাণীৰ শৰীৰৰ অৱশেষ দেখি অৰ্ধগলিত হৈ পৰি থকা দেখিছা। এতিয়া তোমালোকে হয়তো দেখিছা, যেতিয়া গছৰ পাতবোৰ সৰি যায় আৰু সেইবোৰ কি হয়, মাটিৰ লগত মানে কি সিহঁত অলপমান গলিব ষ্টাৰ্ট হয়। বা মৃত প্ৰাণী কেতিয়াবা হয়তো বাটে ঘাটে দেখিছা, কিছুমান নিগনি মৰি থাকে বা এনেকুৱা কিবা কিবি প্ৰাণী মৰি থাকে ন, বাটত পৰি থকা দেখিছা। আৰু সিহঁতৰ আধা গলি থকা অৱস্থা, আমিতো মুখত ৰুমাল এখন দি আগবাঢ়ি যাওঁ, গোন্ধ ওলায়, মানে সিহঁতে পচিব আৰম্ভ হয়, নিশ্চয় দেখিছা। তোমালোকে দেখা যে এইবোৰ কিছুদিনৰ পিছত নাইকিয়া হৈ পৰিছে। মন কৰিবাচোন, যিটো ঠাইত তোমালোকে সেই গছৰ পাতটো বা সেই মৃত প্ৰাণীটো দেখিছিলা, তাত আৰু নাথাকে, কেইদিনমান পিছত নোহোৱা হৈ যায়। এনেকুৱা নহয়, হয়তো মানুহে গুচাই দিবও পাৰে, কিন্তু সেই ঠাইত যদি বহুত সময় থাকেও, কিন্তু কেইদিনমানৰ পিছত নিজে নিজে নোহোৱা হৈ যায়, অৰ্থাৎ মাটিৰ লগত মিহলি হৈ যায়। ইয়াৰ কাৰণ হ'ল যে অণুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। গতিকে এইটো চিন দি ল'বা পইণ্টটো। অণুজীৱবোৰে মৃত উদ্ভিদৰ আৰু প্ৰাণীৰ দেহত থকা জৈৱ পদাৰ্থৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। ইয়াত কি কৈছে যে যিবোৰ অণুজীৱ থাকিব সেই মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত, অফক'ৰ্চ থাকিবই, কাৰণ সিহঁত জীৱ আছে এটা সময়ত, আৰু যিবোৰ বস্তু সহজে গলিব পাৰে সেইবোৰত মই অলৰেডি ক'লোঁ যে অণুজীৱ থাকিবই দেহত। সেইবোৰৰ জৈৱিক পচন ঘটাই কি কৰিব, সৰল পদাৰ্থলৈ, মানে একদম সৰু সৰু ভাগলৈ, সৰু সৰু কণালৈ ৰূপান্তৰিত কৰিব। এই পদাৰ্থসমূহ পুনঃ আন উদ্ভিদ বা প্ৰাণীয়ে ব্যৱহাৰ কৰে। এতিয়া সেইবোৰ যেতিয়া মাটিৰ লগত মিহলি হ'ব, সেইবোৰ সাৰলৈ পৰিণত হ'ব, আৰু সেই সাৰখিনি আকৌ উদ্ভিদে ব্যৱহাৰ কৰিব, আৰু সেই উদ্ভিদৰ ফলবোৰ আমি খাম। গতিকে এনেকুৱা এটা চাইকেল চলি থাকিব। এইদৰে অণুজীৱবোৰক অনিষ্টকাৰী আৰু দুৰ্গন্ধযুক্ত পদাৰ্থবোৰ পচাবলৈ ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত বাতাৱৰণ নিৰ্মল হয়। গতিকে যদি আমি এনেকৈ যিবোৰ বৰ্জিত পদাৰ্থ সেইবোৰ ব্যৱহাৰ কৰি আমাৰ লাভৰ বাবে ব্যৱহাৰ কৰোঁ, আৰু ফলত যদি পৰিৱেশো সুস্থ সবল হৈ থাকে, তেন্তে ব্যৱহাৰ কৰাত কিনো দুখ আছে, হয়নে? গতিকে আমি যিমান পাৰোঁ জৈৱিক পদাৰ্থসমূহ এনেদৰে ব্যৱহাৰ কৰিব লাগে, যাতে আমাৰ লাভৰ লগতে পৰিৱেশো নিৰ্মল হৈ থাকে।